জুবিন দাক চৰম অপমান। একচুৱেলি সিহঁতে নাজানে জুবিন দাক কি, মানে মেইন কথাটো হ'ল যে ভাল পোৱা আৰু দেখুওৱা, মনৰ পৰা ভাল পোৱা আৰু দেখুওৱাৰ মাজত পাৰ্থক্য থাকে বহুতখিনি। কথাটো এইটো কাৰণে কৈছোঁ, যোৱাকালি কিবা ভিডিঅ' চাই থাকোঁতে মানে হঠাৎ ভিডিঅ' এটা পালোঁ। ভিডিঅ'টো পাই বেয়া লাগিল একচুৱেলি, কাৰণ কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে তেনেকুৱা এটা ব্যৱহাৰ কৰিব পাৰে। এজন লিজেণ্ড, আমাৰ আইডল, আমাৰ সম্পদ জুবিন দাৰ বিষয়ে তেনেকুৱাকৈ ক'ব পাৰে। কিন্তু আমি যে ফেচবুকত পষ্টবিলাক যে পাই থাকোঁ, একচুৱেলি মানে কি জানানে কথাটো, ফেচবুকত ফেচবুকত যে জুবিন দাই পষ্ট দিয়ে, তাৰপিছত যে আমি বেয়া বেয়া কমেণ্টবিলাক যি পাওঁ, সেই বেয়া বেয়া কমেণ্টবিলাক একচুৱেলি সেইবিলাক ল'ৰা ছোৱালীয়ে কৰে। আমি এই ভিডিঅ'ৰ যোগেদি মানে গম পোৱা গ'ল, মানে জুবিন দাক তেনেকুৱাকৈ ক'বলৈ মানে ভাবি পোৱা নাই তেনেকুৱাকৈ যি ক'ব পাৰে বুলি। একচুৱেলি ভালপোৱা আৰু ভাল লগাৰ মাজত, ভালপোৱা আৰু দেখুওৱাৰ কথাটো মই এইটো কাৰণে কৈছোঁ, কাৰণ কেমেৰাৰ সন্মুখত এটা বেলেগ, কেমেৰাৰ বাহিৰত এটা বেলেগ। মই আপোনাক ক্লিপটো আগতে দেখুৱাই দিছোঁ, আপোনাক ক্লিপটো আগতে চাই লওক। 50 বছর ইয়াত নব বুড়া শালা তো মুবা বয় গলি 50 বছর ইয়াত নব বুড়া শালা তো মুবা বয় গলি 50 বছর ইয়াত নব বুড়া শালা তো মুবা বয় গলি এই কোটি কোটি এই ভিডিও কৰি আছে বেয়া কথা জুবিন মুবা বয় হৈ গেল 50 বছৰ আৰু কেই বছৰ থাকবৈ আপোনালোকে দেখাই পালে এইয়া ক্লিপটো। আপোনালোকে হেডফোন লগালে বেছি ভালকৈ শুনিব পাৰিব কি কৈছে, কি মানে ভিডিঅ'টো বনাব লাগে এইটো কাৰণে হ'ল, কাৰণ আমি সাধাৰণ মানুহে কোৱাটো বেলেগ কথা, কলেজত পঢ়ি থকা ল'ৰা ছোৱালী যদি তেনেকৈ কয় জুবিন দাৰ বিষয়ে, তো আমাৰ বেয়া লাগিব নিশ্চয়। আমাৰ যিহেতু আমি জুবিন দাক বহুত ভাল পাওঁ, গতিকে তেনেকুৱাকৈ ক'লে আমাৰ বেয়া লাগিব। আৰু বেয়া ভাবি একো কোৱা নাই সিহঁতক, কাৰণ সিহঁতে ভাল হওক, নাজানিবও পাৰে। কিন্তু মানে একচুৱেলি সেইটো নাজানি কোৱা কথা নহয়, সেইটো একচুৱেলি বহুত সিহঁতে জানি বুজিয়ে ভালকৈয়ে কৈছে কথাটো। মই যে আপোনালোকক ক'লোঁ ভাল পোৱা আৰু দেখুওৱাৰ মাজৰ পাৰ্থক্য, মানে কি ভাল পোৱা আৰু দেখুওৱাৰ কথাটো মই কিয় ক'লোঁ জানানে, সেইটো কাৰণ আছে ইয়াতে। যে আপোনালোকে যদি ভিডিঅ'টো খুব সুন্দৰকৈ একদম ধ্যান দি শুনে, মানে একদম আপোনালোকে হেডফোনটো লগাই ল'ব, হেডফোন লগালে শুনি ভালকৈ শুনি পাব। হেডফোন লগাই কেনে আপোনালোকে শুনিব, শুনি কেনে গম পাব যে কিয় ক'লোঁ মই ভাল পোৱা আৰু দেখুওৱাৰ মাজৰ পাৰ্থক্য। আজিকালি একচুৱেলি সেইটোৱে হৈ গৈছে, কাৰণ ভাল পোৱা আৰু দেখুওৱা, মানে মানুহক দেখুওৱা আৰু নিজে ভাল পোৱাৰ মাজত পাৰ্থক্যটো কৈছোঁ। আজিকালি মানে প্ৰায় সেনেকুৱাই হৈ গৈছে যে আজি ছ'চিয়েল মিডিয়াৰ এটা বেলেগ আৰু এনেকৈ দেখিলে এটা বেলেগ। চ' কথাটো হৈছে, আপোনালোকে যদি ভিডিঅ'টো চাইছে নিশ্চয় গম পাইছে, সিহঁতে মানে তাতে বহুত কিবা কিবি কৈছে, জুবিন দা আমুক জুবিন দা 50 বছৰ হ'ল, কিবা হ'ল, এইখিনি মানে যিখিনি কথা সিহঁতে ভিডিঅ'ত কৈছে সেইখিনি কথা আৰু নেক্সটলি ক'ব ইচ্ছা নাই আৰু, কাৰণ ক'ব ইচ্ছা নোহোৱা কথাটো হ'ল আমাৰ বেয়া লাগে, কাৰণ আমি জুবিন দাক বহুত ভাল পাওঁ কাৰণে সেইখিনি কথা আমি নিজৰ মুখৰ পৰা নেক্সট আৰু ওলাব ইচ্ছা নাই। আপোনালোকে ভিডিঅ'টোত ধুনীয়াকৈ শুনি লওক, শুনিলে তাৰপিছত এই যে মই দেখুওৱাৰ কথাটো ক'লোঁ, সিহঁতে কেক কাটিছে, হয় সিহঁতে ধুনীয়াকৈ কেক চেক কাটিছে, সেইটো কাৰণে বহুত ভাল লাগিছে। কিন্তু সেইটো একচুৱেলি দেখুওৱা হ'লনে নাই, সিহঁতে একচুৱেলি মনৰ পৰা জুবিন দাক ভাল নাপায়, সিহঁতে জাষ্ট দেখুৱাব, মোবাইলৰ ষ্টেটাছ দিব লাগিব, মোবাইলৰ ষ্টেটাছ দিবৰ কাৰণে, কাৰণে বা ফেচবুকত ষ্টৰি দিবৰ কাৰণে, ফেচবুকত পষ্ট দিবৰ কাৰণে সিহঁতে কেকটো কাটিছে। কিন্তু জুবিন দাক সিহঁতে অন্তৰৰ পৰা ভাল পায়, কিন্তু কেকটো কটা নাই। কাৰণ দেখিছে নহয়, মই ভিডিঅ' কৰি মানে কোনটো কথা কৈছে, সেইখিনি কথা কোৱাৰ পিছত কি কৈছে, মই ভিডিঅ' কৰি আছোঁ, ল'ৰাজনে কৈছে মই ভিডিঅ' কৰি আছোঁ, ভিডিঅ'ত এইটো কথা নকবি। মানে কি আমি কি বুজিম, ভিডিঅ'ত নকয় কিন্তু ভিডিঅ'ৰ আঁৰত ক'ব, তাৰমানে মেইনলিটো মানুহজনক ভাল পোৱা নহ'লে ন, সেইটোৱে ক'লোঁ। ভাল পোৱা হ'ব লাগিলে এই মনৰ পৰা হ'ব লাগিব, মনৰ পৰা, হৃদয়ৰ পৰা। জুবিন দাক যোনে হৃদয়ৰ পৰা ভাল পায় সিহঁতে জুবিন দাৰ কথা বেয়াকৈ কেতিয়াও ক'ব নোৱাৰে। আৰু নেকি যোনে জুবিন দাক মানে কি অকল ছ'চিয়েল মিডিয়াত দেখাবৰ কাৰণে বা মানে কি আৰু হোৱাটছআপত ষ্টেটাছ দিবৰ কাৰণে, কিবা দিবৰ কাৰণে, সেইবিলাকৰ কাৰণে যদি মানে জুবিন দাক হেৰি কৰে, সেইটো হ'ল দেখুওৱা বুলি কয়। জুবিন দাক ভাল পায় সেইটো হ'ল দেখুওৱা। কাৰণ সিহঁতে কেকটো সিহঁতে সি ক'লে নহয় ভিডিঅ' কৰি আছোঁ এতিয়া একো নকবি, মানে ভিডিঅ'টো কৰাৰ পিছত সিহঁতক ক'ব, মানে কথাটো হ'ল সেইটো। একচুৱেলি মই সিহঁতক বেয়াকৈ ক'ব যোৱা নাই, মানে সিহঁতক কৈছোঁ যে নেক্সট টাইম সিহঁতে যাতে তেনেকুৱা কথা নকয়, কাৰণ সিহঁত হ'ল কলেজত পঢ়ি থকা ষ্টুডেণ্ট। বহুত মই কলেজখনৰ নাম মেনশ্যন নকৰোঁ বুলি কৈছোঁহে, বহুতখিনি সেনেকুৱা ষ্টেটাছ পাইছোঁ আমি আগত, সেইখন কলেজৰ পৰা বহুতখিনি মানে সেনেকুৱা ষ্টেটাছ পাইছোঁ, কিন্তু মানে সেইবিলাক আৰু দেখুওৱা নাই বা সেইবিলাকৰ ওপৰত মাত মাতাও নাই। কাৰণ আজি এতিয়া মাত মাতিব লগা কাৰণটো হ'ল যে সিহঁতে এনেকুৱা এটা ভুল কৰিছে, মানে কি হ'ল ভিডিঅ'ত সিহঁতে ক'ব নোৱাৰে, কিন্তু ভিডিঅ'ৰ পিছত ক'ব পাৰে, মেইন কথাটো সেইটো।
আৰু সিহঁতে কেক কাটিছে কিবা কৰিছে, কিন্তু সেইটো কেক কটাৰ অৰ্থ কি থাকে? যিহেতু সিহঁতে জুবিন দাক মনৰ পৰা ভালেই নাপায়, জুবিন দাৰ বিষয়ে তেনেকুৱা এটা মন্তব্য দিব পাৰে যদি, সিহঁতে জুবিন দাক ভাল পোৱাৰ অৰ্থটো কি থাকিল? বা সিহঁতে মানে কি বুলি ভাবিলে জুবিন দাক কিহৰ কাৰণে সিহঁতে এই জুবিন কেকটো কাটিলে? এতিয়া ক'ব গ'লে যে জুবিন দাক ভাল পাই কেক কটা নাই সিহঁতে কেক কাটিছে ষ্টেটাছ দিবৰ কাৰণে, হোৱাটছআপত ফেচবুকত প'ষ্ট দিবৰ কাৰণে, ফেচবুকত ষ্টৰি দিবৰ কাৰণে সিহঁতে কেকটো কাটিলে। সিহঁতেতো সিহঁতে নিজৰ মনৰ পৰা ভাল পায়, হৃদয়ৰ পৰা ভাল পায় জুবিন দাৰ কাৰণে সিহঁতে কেকটো কটা নাই। এনেকুৱাকৈ হ'লে সিহঁতে ভিডিঅ'ৰ মাজত সেনেকুৱাকৈ নকলে হয়। সেই আজিকালি পৃথিৱীখন তেনেকুৱা হৈ গৈছে, মানে ছ'চিয়েল মিডিয়াত এটা বেলেগ আৰু মানে ৰিয়েল লাইফত এটা বেলেগ। গতিকে আমি সকলোৱে নিজক মানে কি, মোকে যেনিবা মই ছ'চিয়েল মিডিয়াত এনেকৈ কৈ আছোঁ, মই বা কিমান ভাল, মই বা কিমান কি কৰিছোঁ, গতিকে সেনেকুৱা কথা আৰু মোৰ ৰিয়েলটো বেলেগ, মোৰ ছ'চিয়েল মিডিয়াৰ লাইফটোও বেলেগ। গতিকে লাইফ আগতে মানুহ এটা আছিল, এতিয়া মানুহৰ লাইফ দুটা হৈ গ'ল। এটা হ'ল ছ'চিয়েল মিডিয়াৰ লাইফ আৰু এটা হ'ল ৰিয়েল লাইফ। ছ'চিয়েল মিডিয়াৰ লাইফত মেইন কথা হ'ল ছ'চিয়েল মিডিয়াৰ লাইফটোত আপুনি ভুল নাযাব। আপোনালোকে পোনপ্ৰথমতে ৰিয়েল লাইফটো চাব, তাৰপিছতহে আপোনাৰ ছ'চিয়েল মিডিয়াৰ লাইফটো চাব, কাৰণ ছ'চিয়েল মিডিয়াৰ লাইফটো বহুত বেলেগ, আমি ভবাতকৈ বহুত বেলেগ। এইটো বাকী বেলেগৰ নাম ল'ব নাযাওঁ, কাৰণ ছ'চিয়েল মিডিয়াত তেওঁলোক মানে কি হ'ল ছ'চিয়েল মিডিয়াত, মই ছ'চিয়েল মিডিয়াৰ কথাটো কিয় কৈছোঁ, কাৰণ ছ'চিয়েল মিডিয়াত আপুনি যিজন মানুহ দেখি যায়, যিজন মানুহ সুন্দৰ ভদ্ৰ একদম ধুনীয়া কথা একদম কিবা কিবি ধুনীয়া কয়, কিন্তু ৰিয়েল লাইফত তেওঁক ব্যৱহাৰটো আকৌ বহুত বেলেগ। গতিকে সেই ঠিক তেনেকুৱা কথা, আপোনালোকে ছ'চিয়েল মিডিয়াত এটা, ৰিয়েল লাইফত এটা নহ'ব, এটাই হওক। মই নিজকো কোৱা নাই মই দুটা বুলি, মই এটা বুলি, কিন্তু মই দুটাই, মোৰ ৰিয়েল লাইফটোও বেলেগ, মোৰ ছ'চিয়েল মিডিয়াৰ লাইফটোও বেলেগ। গতিকে সেইটোৱে আজি ভিডিঅ'টো সেইখিনিৰ ওপৰতে আছিল। আৰু কিবা কিবি ভিডিঅ' আহিব ইয়াৰ ওপৰত, মিমছ কিবা কিবিৰ ওপৰত আহিব, আপোনালোকক নেক্সট ভিডিঅ'ত জনাই থাকিম। আজি মেইনলি ভিডিঅ' টপিকটো আছিল সেইটো, কাৰণ কলেজৰ ষ্টুডেণ্টে তেনেকুৱাকৈ ক'ব জুবিন দাৰ কথা, আমি মনে মনে থাকিব নোৱাৰোঁ। জুবিন দাৰ কথা তেনেকুৱা ক'লে আমাৰ নিশ্চয় গাত লাগিব। গতিকে সেইকাৰণে ভিডিঅ'টো কৰি সেইকাৰণে এইটো কথাত আমি মাত মাতিব লগা হ'ল। এইটো সিহঁতে যিটো মানে কৈছে সেইটো কথা মাত মাতিব লগা হ'ল, সেইটো মনে মনে থাকিলে নেক্সট টাইম সিহঁতে আৰু কৰিব পাৰিব। গতিকে সেইখিনি আৰু নেক্সট আৰু ভিডিঅ' পাই থাকিব এনেকুৱা ধৰণৰ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী সিহঁতক মানে একদম ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে বেয়া নাপাবা, তোমালোকৰ ভালৰ কাৰণে কৈছোঁ, নেক্সট টাইম যাতে অলপ চাই চিতি কথাবোৰ ক'বা, এনেকুৱা কথাবোৰ নকবা। ধন্যবাদ। জয় অসম।